Hello everyone, thank you for clicking to this video. Moi Nivedita সকলোকে ওয়েলকাম জনাইছো মোৰ নতুন এটা ভিডিঅ লৈ আৰু যেহেতু ৰঙালী বিহু মোৰ ফালৰ পৰা আৰু মোৰ ফ্যামিলি ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুত বেছি মৰম আৰু শুভেচ্ছা যাচিলো কি আছে দেখা ৰবা আৰু যাতে সকলোৰে বিহুটো বহুত ভাল আৰু ফুৰ্তিৰে যাওক আমাৰ এইজনে কি হৈছে নাজানো কান্দিব ধৰিছে কাৰণ দৰ্জা মাৰি মানে ভিতৰতে বহাই ৰাখিছিলো একদম এতিয়া চিঞৰ বাখৰ আৰম্ভ কি হৈছে Oh, bihu wish koi dia. Saboke bihu wish koi dia. Kai happy bihu. Hokoloke happy bihu koi dia. To ya, moi asu mar ghorat etia. Aru moi actually apnalogok aji ei video tu bonuar karon eta hol karon je mur husband or ghor hoise Hujait aru mur ghor hoise Udalgurit aru mur deta aru ma hoise original Borpeta. তো জিমানে মই মানে হিহতৰ নিয়মবোৰ নকৰো কিয় বিহু বুলি কলে মানে মই ইফালৰ নিয়মটো বহুত বেছি মিস কৰো তেওঁলোকৰ ফালৰ নিয়মটো অলপ বেলেগ আৰু আমাৰ ফালৰ নিয়মটো অলপ বেলেগ আমাৰ একদম বৰপেটিয়া স্টাইলৰ নিয়মবোৰ হয় মোৰ ভাষাটো অকমান চেঞ্জ হল কাৰণ ফ্ৰেন্ড সাৰ্কেল খিনি কাৰণে কিন্তু ঘৰতটো গুটেখিনিয়ে বৰপেটিয়াই ভাষা কয় তো আমাৰ এটা ভাল হয় কি তেওঁলোকৰ বিহু এদিন আগত হয় আৰু আমাৰ এদিন পিছত মানে বহাগৰ 1 তাৰিখেহে আমাৰ বিহু হয় আৰু বিহুৰ দিনাখন আমাৰ ঢেৰ কিবা কিবি নিয়ম থাকে সো মই মানে গুটেখিনি নিয়ম দেখাব চেষ্টা কৰিম গুটেখিনি মানে মই দুপৰীয়া আহি পালো সো দুপৰীয়া ভাগতো নাই দুপৰীয়া ভাগতো কিবা কিবি নিয়ম থাকে খুব ভাল লাগে যেনে ধৰক গামুচাখন ধুই মেলি দিয়ে নতুন গামুচা তাৰপিছত সবৰ নিজৰ নিজৰ গামুচাবোৰ নিজে গৈ চুব লাগে আগত খুব ভাল লাগে আৰু তেনেকে মেলি থৈ দিয়ে আইতাই হোক বা মা হোক এবাৰটো আইতা নাই বাৰু তথাপিও মায়ে কৰিছে এইখিনি কাম কিন্তু মই মিস কৰি দিলো হেতু বস্তু তো মই যেহেতু আহি পাওতে বহুত দেৰি হল তো এতিয়া ৰাতিখিনি দেখাম যে ৰাতি আমাৰ ঘৰত কি নিয়ম হয় আৰু মানে কেনেকে কি খাও আমি বিহুৰ দিনাখন তো ভিডিওটো হেকলৈকে চাই থাকিব হোপ আপোনালোকে ভাল পাব আৰু ঘৰত এয়া দুপৰীয়াৰ পৰা পুৰা আয়োজন চলিছে মাইটক চাওক একদম মানে কি কৰিব কি নকৰিব হৈ আছে ইফালে দিদিও পুৰা লাগি গৈছে আৰু আমাৰ টিকলুটো নতুন এটা টয় কিনিছে চাওকচোন কথা পতা কিবা কোৱা এটু কি যাই জুৰা নহয় তো কাকু নাকো কিবা কোৱা আৰু এইফালে খুৰী সৰু মামি সব একদম গৈছে হাক ছিঙিবলৈ খুৰীহঁতৰ ওচৰত থকা প্লটটো মানে খালি এইটো সাফা জায়গায় হয় তো সব নামি গৈছে একদম হাক বুটুলাই আমাৰ 3 বিটমান কিনি আছে তাৰে পৰা মিলা লবা পারবো সব বিলাক লাগি গৈছে পুৰা হাক ছিঙাত নিছিঙা যাবা ভিতৰত হা ঐ যাবা ছিঙা চাবা খাবাছে কিন্তু ঠিকা কচুৰ পাত এই কচু থুৰি আছে দেখোন থুৰি একদম হলিও তো হ'ব মই একদম লৈ যাম আমাৰ ঘৰত কিনি আনছে কিবা কিবি কি কিবা 3 বিট মান কিনি আনছে বলে 3 বিট পাতা নাই পাতা একটা হলিও তো হবই না এই কি হাক কিবা যাবে দি নাকি 3 বিট হলে ঠিকা পেট ললি হলে কেমন মক দিয়ে হা এটা নিয়ম কৰি দিলি হল নাকি আই দুটা লং আৰু এটো এটা নিয়ম হয় মানে 7 বিট শাক লাগিব আৰু লগতে লাগিব সৰু মানে কলি আম সইয়া দেতা 3 বিট মান কিনি আনিছিলে আৰু মিলাই ললো ইয়াত 7 বিট শাক নাই ইয়াত 13 বিট মান শাক আছে মানে এগাল হৈ গল আৰু তাৰ পিছত যেহেতু আজি দুপৰীয়া ভাত খাই চিৰা দৈ তো ইভিনিং বহুত ভোক লাগিলে সেইকাৰণে দেতাই দোসা পঠাই দিলে আৰু খুৰাৰ ছোৱালীজনী হেনো দোসা টেষ্ট কৰা নাই সো তাইকো মাতি আনিলো খাবলৈ আৰু গুটেকিটাই ইভিনিং স্ন্যাক্স হিচাপে দোসা খালো দোসাটো খাবলৈ বেয়া নাছিলে ভালে আছিল মোৰ মানে ইমান ভোক লাগিছে কাৰণ ভাত পানী একো নাই ৰাতিপুৱা হেনেকে সোনকালে গুছি আহিলো আৰু দোসা খাই মেলি সবে বনোৱাত লাগি গল এইফালে মায়ে বনাইছে কঁঠালৰ মুচি এইখন হ'ব জাল মানে আজি এবিধ নিয়ম আছে যেনেকে শাক 7 বিধ খায় তেনেকৈ সবজিও 7 বিধ হ'ব আৰু সবজিত যে থাকিব জাল টেঙা তিতা গুটেখিনি আৰু খাৰ তো গুটেখিনি মিক্সচাৰ হ'ব মানে এবিধ খাৰ বনাব লাগিব এবিধ জাল বনাব লাগিব এবিধ তিতা হ'ব লাগিব এবিধ টেঙা হ'ব লাগিব তেনেকে মই গুটেখিনি দেখাম বাৰু যেতিয়া হৈ যাব ৰেডি আৰু এয়া কঁঠালৰ মুচিৰ জাল বনাই আছিলে মানে এটো বহুত জ্বলা হ'ব সো এয়া কঁঠালৰ মুচি মাই খুব টেষ্টিকে বনায় আৰু এইটো সিজনৰ ফাৰ্স্ট কঁঠালৰ মুচি খাই আছো আৰু আমাৰ এটা নিয়ম আছে যে আমি কঁঠালৰ মুচি বিহুৰ দিনাখনৰ পৰাহে ষ্টাৰ্ট কৰো না তাৰ আগত আমাৰ খোৱা নাযায় তো বিহুৰ দিনাখন ফাৰ্স্ট কঁঠালৰ মুচি খাব তাৰ পিছত আৰু কঁঠাল খোৱা আৰম্ভ কেটা বা
মাই হয়তো তাক ফ্ৰক আনি দিছে এইটো মেগী আনি এইটো খুৰাৰ ছোৱালী চাওঁ দেখো ফ্ৰক কেইটা কেনেহেন বা কি ধুনীয়া আহিছে লাজতে আৰু এইফালে দেউতাও বনোৱাত লাগি আছে দালি আৰু মই ঘৰত আহিলে মই হৈ গ'লো টেষ্টাৰ মানে চবে বনাব আৰু মোক খাই চাবলৈ দিব আৰু এয়া বনাইছিলে মাটি দালি দেউতাৰ স্পেচিয়েল আৰু এইফালে মায়ে বনাই আছে মটন মানে দুইফালে লাগি গৈছে এটা কিচেন আমাৰ বাহিৰতো আছে কাৰণ আমাৰ ঘৰত যেহেতু মানুহ বহুত বেছি কাৰণ দোকান আছে আমাৰ আৰু দোকানৰ এমপ্লয়িবোৰো ঘৰতে থাকে যেহেতু তো সেইটো কাৰণে বহুত বেছি মানুহ হৈ যায় ভাত খোৱা তো সেইটো কাৰণে বাহিৰতে বনায় বাইদেউ গৰাকীয়ে আৰু ঘৰত যেতিয়া আমাৰ ৰাতি বনায় তো মায়ে ভিতৰত বনায় আৰু দিনৰ খানাটো বাহিৰত হয় কিন্তু মানুহ বেছি হ'লে চবফালে চলি যায় আৰু তো পিছফালে বনাই আছে আৰু দেউতা ইয়া লোকেল চিকেন বনাব এইফালে খালোৱে গোটেইখিনি কেনেকৈ কি বনাই আছে পিছত গোটেই ৰেচিপিকেইটা দেখাম এতিয়া যাওঁ মামাহঁতৰ ঘৰত মামাহঁতে কি বনাই আছে চাওঁ মানে মামাহঁতৰ ঘৰ আমাৰ একদম ওচৰত কি আৰু সন্মুখত এয়া আমাৰ গেটৰ পৰা ওলাই মামাহঁতৰ ঘৰ পাম ডাইৰেক্ট তো চাওঁ সিহঁতে কি বনাইছে আজি সিহঁতৰ আয়োজন কেনেকুৱা সিহঁতৰ ঘৰত আহিছিলোঁ আপোনালোকৰতো চেম চাগে এই কি জাল কণী দি জাল বনাইছে বা তিতা ভাজিব চাগে তিতা হিচাপত আৰু কি বনাইছে বা চিকেন হে চব্জি বা মটৰ কি ধুনীয়াকৈ বনাইছে কেইবিধ হ'ল 7 বিধ না 8 বিধ 9 বিধ হৈছে বা পটলৰ মুচি চাগে একে আমাৰ দৰে আমাৰো পটলৰ তিতা কেৰেলা ভাজি এই কি মাছ টেঙা সেই মাহৰ দালি আমাৰো মাহৰ দালি বনাইছে খাৰেদি ৰজিৰ লগত কাজিয়া লাগি কান্দে হা ৰজিৰ লগত কাজিয়া লাগি কোনে কান্দে চাওঁ কিয় কান্দে চাওঁ ৰজিৰ লগত কাজিয়া লাগে নেকি হা আমি টেষ্ট কৰিব দিলে কঁঠালৰ মুচি জাল বনাইছিলে আৰু এয়া একদম ঘৰত কটা কাচি খাবলৈ বহুত টেষ্টি হৈছে আমাৰ নাম আমি এই 7 বিধ বনাইছে কিন্তু হৈছিলো মানে এইখিনি আমি সদায় ঘূৰি আছো ন কালি আহি পাইছো মাজত পঢ়িছো তালাক লগত আছিলো তাৰপিছত বুজাই গলো বুজাইৰ পৰা আহি আকৌ গুৱাহাটী পালো কি কৰি আছা তুমি গুৱাহাটী অকলে কালি আকৌ বুজাই যাব বিয়া আছে তাকে নহ'লে আইতা হয় মাখন বঢ়িয়া হৈছে আৰু ইয়া কাজিন আহিছে মোৰ লগত আমি চিকেন টেষ্ট কৰিবলৈ লৈ আহিছোঁ তাক সিহঁতৰ ঘৰটো বনাইছে তথাপি লৈ আহিছোঁ এতিয়া চিকেন টেষ্ট কৰিব আমাৰ বনোৱা নাই আমাৰো ভাত দিলে তো ইয়াত জাল হিচাপে আছিলে কঁঠালৰ মুচি এয়া শাক 7 বিধ শাক আমৰ কলিৰ সৈতে আৰু এই চাইডে এয়া লোকেল মুৰ্গী খুব চিম্পলকৈ বনাইছে দেউতাই এইফালে ভাজিত আছিলে এইখন পটলৰ তিতা কেৰেলা তিতা হিচাপে আৰু এইফালে খাৰ হিচাপে আছিলে মাটি দাইল খাৰ দি বনাইছিলে আৰু এই চাইডে টেঙা হিচাপে আছিলে মাছ আৰু এবিধ আছে ইয়াত টোটেল 6 বিধ হ'ল 3 বিধ আৰু এয়া 3 বিধ 6 বিধ আৰু এবিধ আছে দেখাই আছোঁ আৰু এবিধটো হৈছে এয়া মটন এইফালে মায়ে বাঢ়ি আছে মটন তো হৈ গ'ল এয়া টোটেল 7 বিধ মই থালিখন দেখাই আছোঁ বাৰু 12 হোৱাৰ পিছত কাহি ৰেডি মানে খাবলৈ ভাইটি ফ্ৰেণ্ডছ আহিছে তো তেওঁলোকৰ কাৰণে সাজি দিছে ফাৰ্ষ্ট তেওঁলোকে খাব তাৰপিছত আমি খাম এয়া আছিলে আজিৰ প্লেটাৰ আৰু এয়াই আছিলে বিহুৰ আমাৰ এনেকৈ নিয়মখিনি বা বিহুটো এনেকৈয়ে পাৰ হ'ল তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই হয়তো ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বহুত ৰাতি হৈছে মোৰো টোপনি লাগিছে চকুকেইটা দেখিতো গম পাইছে চাগে চ' ময়ো এতিয়া শুই দিওঁ আৰু তো আকৌ এবাৰ সকলোকে ৰঙালী বিহুৰ বহুত বেছি মৰম আৰু শুভেচ্ছা যাচিলোঁ সকলোৰে বিহুটো যাতে বহুত ভালে ভালে যাওক আৰু নতুন বছৰো বহুত ভালে ভালে যাওক তো তাকে এতিয়ালৈ ৰাখিছোঁ আকৌ নতুন ভিডিঅ'লৈ লগ পাম আজিলৈ ইমানেই বাই আৰু ইয়েছ যদি নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো বাই